7 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকলে ক'ত ৰাজধানী পাতিছিল? ইয়াৰ এনচাৰটো হ'ল আহোমসকলে চৰাইদেউত ৰাজধানী পাতিছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? ইয়াৰ প্ৰশ্নটো হ'ল ক নম্বৰ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? তো ইয়াৰ উত্তৰটো হ'ল হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰটো হ'ল প্ৰাচীন কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীত আছিল। পিছৰ প্ৰশ্নটো হ'ল কোনজন ভুঙা ৰজাই ক্ষমতা ৰাজ্য হস্তক্ষেপ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল আৰিমত্ত ভুঙা ৰজাই ক্ষমতা ৰাজ্য হস্তক্ষেপ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? ইয়াৰ উত্তৰটো হ'ল জয়দ্ৰত বধ কাব্যটো কবিৰত্ন সৰস্বতীৰ ৰচনা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সেন বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰটো হ'ল সেন বংশৰ প্ৰতিষ্ঠাপক নীলধ্বজ।